নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। আজি বহুত দিনৰ পৰা আকৌ অলপমান বাহিৰৰ ফালে যাই আছোঁ। গতিকে গাড়ী মই আপোনালোককো দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। এতিয়া আমি পাগলাদিয়াৰ পাৰলৈকে গৈ আছোঁ। মানে বৰ লাগি গৈছে আৰু এইকেইদিন ষ্ট্ৰেছ হৈছে, আচৰিত অশান্তি। যেতিয়া সদায় এটা কাম কৰি কৰি একদম ঘৰতে বন্দী হ'ব লগা হয়, সঁচাকৈ একদম অশান্তি হয়। এতিয়া আমি বৰগুৰি পামহি। ইয়াতে দুৰ্গা পূজা হয়, শিৱ পূজা হয়, বাসন্তী পূজা হয়। এইটো হৈছে গোপ পূজা চক। নামটো শুনি চাগে অনুমান কৰিব পাৰিছে। হয়, এই মন্দিৰটোতে গৰু বিহুৰ দিনাখন বহুত ডাঙৰকৈ গোমাতৃক পূজা কৰা হয়। প্ৰায় 3 দিনীয়া কাৰ্যসূচী চলে। ভ্ৰাম্যমান থিয়েটাৰো প্ৰদৰ্শন হয় আৰু এই গো পূজাৰ নামেৰে এই চকটোক গো পূজা ৰখা হৈছে। পাগলাদিয়া নদীৰ মানে অৰ্থাৎ দলঙৰ ফালে যাই আছোঁ আমি এতিয়া বৰ্তমান। উঠি আছোঁ ওপৰৰ ফালে। আপোনালোকৰ বাৰু হয়নে জনাওকচোন যে চশমা আৰু মাস্ক দুইটা একেলগে পিন্ধিলে পইমাল হয়। নাকৰ নিশা গৈ চশমাত লাগি ধৰে আৰু যিহেতু দুইটা আমাৰ কাৰণে প্ৰয়োজন ওলাই গ'লে, কিন্তু চবতকৈ প্ৰয়োজন হৈছে মাস্ক। গতিকে মাস্কখন থাকক, চশমাই খুলি পেলালে। এইখনে আমাৰ নলবাৰীৰ প্ৰাণ পাগলাদিয়া। পাগল দিয়া লিখিত এনে কথিত ভাষাত আমি পাগলাদিয়া বুলি কওঁ। এইখনে নলবাৰীৰ প্ৰায়ভাগ সৃষ্টিশীল ব্যক্তিৰ সৃষ্টিৰাজিৰ মাজত এই পাগলাদিয়াখনৰ কথা উল্লেখ আছে। আৰু এই নদীখন বৈ আহোঁতে ভূটানৰ পৰা উত্তৰ দক্ষিণকৈ আহিছে। আকৌ এইখিনিতে এছ টাইপৰ এটা ভাঁজ লৈছে। এছ টাইপ মানে পূবা পশ্চিমা। আকৌ বৈ যাওঁতে সেইপিনে উত্তৰ দক্ষিণকৈ গৈছে। এইখিনিতে এটা ভাঁজ লৈছে। সেই ভাঁজটোতে বহুবাৰ নদীখন ভাঙিছিল, মানে বানপানী হয়। এবাৰতো 2000 চনত বহুত ডাঙৰ বানপানী হৈছিল। আমি তেতিয়া বহুত সৰু আনকি মোৰ তেতিয়া কিতাপো পানীত মানে উপঙি গৈছিলে। আমাৰ চোতালতে 1 কঁকালমান পানী হৈছিলে। ঘৰৰ ভিতৰতো সোমাইছিলে পানী। বহুত ডাঙৰ বানপানী হৈছিলে সেইটো চনত। এই নদীখনৰ হাইৱেৰ পৰা দক্ষিণ চাইডে, মানে আমাৰ ছাইডত বৰভাগৰ ফালে মই জনাত ভালেকেইখন দলং আছে, একেবাৰে ব্ৰহ্মপুত্ৰত পৰালৈকে। প্ৰথমখন যদি চাওঁ আমি হাইৱেৰ ওপৰত এখন, তাৰপিছতখন হ'ব সন্ধ্যা বুলি কয় এইখিনি, যিটো ঘগ্ৰাপাৰ আৰু আমাৰ টাউনৰ ফালে যোৱা ৰাস্তা তাত। তাৰপিছত এইখন হ'ব 3 নম্বৰ, তাৰপিছৰখন হ'ব সোণকুৰিহাট, তাৰপিছৰখন হ'ব দামালঘাট কমাৰকুছি, তাৰপিছৰখন কৰিয়া, তাৰপিছৰখন হ'ব বিজেলি হ'ব চাগে। মই জনাত এইখিনিতেহে, তাৰ যদি পিছত আছে আৰু মই ইমান নাজানো। টাউনলৈ গ'লে এইপিনে যোৱা হয়, কিন্তু কোনো দিন এনেকৈ ৰৈ কিনে ধৰি লওক এনেকৈ ভিডিঅ' বনোৱাটো দূৰ কথা, এনেকৈ ৰোৱা হোৱা নাছিলে। আজি ভাবিলোঁ অকণমান নদীখনকে চাই হয় কিনে ওলাই আহিলোঁ। ভাল লাগিছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকৈ নদীখন চাব আহিম। আমি পাগলাদিয়াৰ পৰা আহিলোঁ, এতিয়া আন এটা ঠাইলৈ গৈ আছোঁ। আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো চাই থাকক। আকৌ সেই একেই বিচাৰক চশমা আৰু মাস্কৰ যুদ্ধ। ঘূৰি পেলালোঁ চশমা। আহোঁতে দেৰিয়ে হ'ল আমাৰ ওলাওঁতে বেলেগ এটা কাম ওলালোঁ, কাৰণে দেৰি হ'ল। এই দলংখন আৰু এই মন্দিৰটো যে দেখিছে, এটা বহুত দুখ লগা কাহিনী আছে, কৈ আছোঁ ৰ'ব।
আমাৰ গাঁৱৰ কাষৰ গাঁওখনৰে এটা পৰিয়াল আলহী খাই আহি থাকোঁতে ৰাতি মৰ্মান্তিকভাৱে মৃত্যুক সাৱটি ল'ব লাগে গোটেই পৰিয়ালটো এই দলংখনৰ দ খাৱৈত পৰি যায়। আৰু কুঁৱলীৰ কাৰণে বাট মনিব নোৱাৰি এই দ খাৱৈটোতে পৰি গৈছিলে। তেওঁলোকৰ গোটেই পৰিয়ালটো নিশেষ হৈ গৈছিলে নিমিষতে। বহুত চেষ্টা কৰিও তেওঁলোকক বচাব নোৱাৰিলে। আৰু এই মন্দিৰটো পৰিয়ালটোৰ আত্মাৰ সদ্গতিৰ কাৰণে লগতে আগতলৈ যাতে এনেকুৱা ধৰণৰ মৰ্মান্তিক ঘটনা নহয় তাৰ কাৰণে নিৰ্মাণ কৰা হৈছে মন্দিৰটো। হৈছে যোগেশ্বৰ দেৱালয় আৰু এইখিনি অঞ্চলক বালিকুচি বুলি কোৱা হয়। সেইবাৰ পৰা মন্দিৰটো বহুত ধুনীয়া লাগিছে দেখিবলৈ। যিহেতু আজি আমাৰ সন্ধিয়া হৈ গ'ল গতিকে বাহিৰৰ পৰা অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। অৱশ্যে পৰে কেতিয়াবা দিনতে আহি দেখাম বাৰু মন্দিৰটো।